সকলো বেয়া কাম আমাৰ মিয়া মানুহবিলাকেহে কৰে ভাই। তহঁতি কিয় চুৰ কৰিবলৈ যাওঁ? তহঁতি কিয় গৰুক ৰেপ কৰিবলৈ যাওঁ? তহঁতি কিয় এইবিলাক বেয়া কামত যাওঁ ভাই? আমাৰ মিয়া মানুহে অসমৰ বোজা হৈ পৰিছে। অলিৰ পৰা গলিৰ পৰা একদম পুৰা দিল্লী পৰ্যন্ত। একেলগে কাৰাগাৰলৈ যাব লগা হৈছে। এই 5 নৰাধমক আপুনি ভালদৰে মন কৰক। এইজন হৈছে সাক্ষীচৰণ বিশ্বাস। তেওঁৰ বয়স হৈছে 30 বছৰ। আৰু এই মুহূৰ্তত মই কেমেৰাটো যিমান দূৰ সম্ভৱ হয় ওচৰলৈ আনিবলৈ মই অনুৰোধ জনাইছো। সাক্ষীচৰণ বিশ্বাস 30 বছৰ জেল দিয়া হৈছে। 30 বছৰৰ বাবে কাৰাগাৰত থাকিব লাগিব এইজন সাক্ষীচৰণ বিশ্বাস। নাবালিকাৰ সৈতে কুকাণ্ড কৰিছিল এই সাক্ষীচৰণ বিশ্বাস। তেওঁৰ মুখখন আপুনি ভালদৰে মন কৰক। এজন জ্যেষ্ঠ ব্যক্তি, এজন বয়োজ্যেষ্ঠ ব্যক্তি, কিন্তু এইজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৰিছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা, যাৰ বাবে 30 বছৰ দিন এতিয়া কাৰাগাৰতে দিন কটাব লাগিব সাক্ষীচৰণ বিশ্বাসে। আন এজন মন কৰক দীপক